হেল্ল' গাইজ নমস্কাৰ। আমি আজি ওলাইছোঁ বজাৰলৈ বুলি। আৰু বজাৰ আছে বৰহ ওচৰতে হয়, 3 কিলোমিটাৰমান দূৰ হয়। আৰু আজি যিহেতু 31st, সেইটো কাৰণে আমি ওলাই আহিছোঁ বজাৰ কৰোঁ বুলি। বজাৰত বিশেষ নিবলৈ একো নাই, গাহৰি মাংস আনোগৈ। আপোনালোকে চাই থাকক ব্লগ। ভিডিঅ' কৰি আছো কাটিং নেকি? হা কাটিং ধুনীয়াকৈ দিবি দেই, চুঙাত দিব পাৰে। হাঁহ দি দিবি আৰু হাঁহ কথা কৈছো, একদম কুমলীয়া, একদম কোমল হাঁহ আছে ভাইটি। লাগিলে হেন বহুত পাৰে বজাৰ মানে চুলিখিনি কাটো বুলি এতিয়া চেলুনত সোমাইছোঁ আৰু চুলিখিনি কাটি লওঁ। ফাইনেলি আমাৰ চুলি কটা হৈ গ'ল। এতিয়া ঘৰত গৈ আছোঁ। ঘৰত গৈ পিনি আপোনালোকক দেখাই আছোঁ কেনেকৈ চুঙাত আজি গাহৰি দিওঁ। দাইখিনি কাটি দিয়াৰ পাছত কেনেকুৱা লাগিছে বাৰু? বাই বাই এতিয়ালৈ। এয়াই দেই আমাৰ স্বপ্নাগুৰি টু কানুবাৰী একদম ভঙা চিঙা ৰাস্তাৰ অৱস্থা একদম আৰু ফটা চিৰিয়াখনৰ নিচিনাই হৈ গৈছে আৰু গোটেই পচিলে মানে আৰু এই ৰাস্তাই দিয়ে আমাৰ ঘৰলৈ বুলি যাব লগা হয়। উপায় নাই, পাবলৈও নহয়। দেখাই দিছোঁ আপোনালোকক, একদম পুখুৰীৰ নিচিনা, একদম পুখুৰীটোৰ নিচিনা মাছ পুহিব পাৰি বাৰিষা কালত। এইটো এটা পুখুৰীৰ নিচিনা গাঁত আছে। ঘৰ পাই গ'লোহি। এতিয়া বাঁহৰ চুঙা কাটো। এয়া চুঙা হৈ গ'ল ৰেডি। তিনিটা চুঙা লৈছোঁ আৰু মই গাটো ধুই লওঁগৈ। তাৰপাছতে ইয়াত ভৰাম। এটা পৰি গ'ল, আকৌ ধুব লাগিব এইটো। গা চা ধুই এতিয়া আমি একদম খানাটো ৰেডি কৰিব লৈছোঁ। গাহৰি চুঙাত দিয়া অলপমান পলমে হৈ গ'ল। বিকুদা আহোঁতে অলপমান দেৰি কৰি দিলে। আপোনালোকক দেখাই আছোঁ। এয়া বিকুদা একদম লাম্বা পাত এখন লৈ পিনি ওচৰত জুই ধৰি পিনি চুঙাত ৰেডি কৰিব। গাহৰি চুঙাত দিয়া। এইফালে লাই পাত আছে, এইফালে গাহৰি আছে, এইফালে চাটনি, ধুনীয়া, জলকীয়া, আদা নহৰু। আদা নহৰু চৰি চাটনি বুলি কৈ পাইছোঁ। এতিয়া আমাৰ ৰেডি কৰি আছে বিকুদাই দেখাই আছোঁ। বিকুদাই প্ৰথমতে লাই পাত ভৰাই লৈছে, তাৰপিছত গাহৰি ভৰাইছে আৰু থাকিব লাগিব। কেতিয়া ৰেডি হ'ব চুঙা? অলপ পাছত খাবলৈ পাম। চুঙা এতিয়া ৰেডি হ'ব। এতিয়া পুৰিম। এই পোৱালি ৰখি আছে আমাৰ একদম পুৰা ধুনীয়াকৈ। আন্ধাৰ হৈ গ'ল বাৰু। এইটো টুপিঅলা কিবা এটা কৰি বাই বাই হাই কৈ দিয়া। তুমি সেনেকৈ নেদেখা নহয়, তেনেকৈ নেদেখা নহয়। বাই নহয়, হাই বুলি কোৱা। কি কৰিছা বুলি কৈ দিয়া। কি কৰিছা বুলি কোৱা। কোৱা আকৌ। হা কি ধোঁৱা? অলপ পলমে হৈ গ'ল। কি হ'ল? ফচি গ'ল চেনেল।
চেণ্ডেল ফচি গ'ল অলপ দেৰি হৈ গ'ল তথাপিও আমি সোনকালে শেষ কৰিব লাগিব এইটো কেনেকৈ ভৰাই সেইটো দেখা জুই পুৰা ডাও ডাওকৈ জ্বলিছে চুঙা এতিয়া সিজিবগৈ আৰু অলপ বাকী আছে এতিয়া আমাৰ ধন্দা আহি পাইছেহি ফ্লাছ লৈ লৈছে কাৰেণ্টটো গ'ল লাইট নাই আজি নতুন বছৰ বিদায়ৰ উপলক্ষে কিবা এটা কোৱা এনেকৈ চুঙাত খাই বিদায় দিম চকী লাগে চকী লৈ লওক এইটা হৈ লওক এয়া মাংস দিহিয়ে গৈছেগৈ দি আছে কটাইখন সেইখন বিকুতে উলিয়া হৈছে চুঙাৰ মাংস গহৰি 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 চাবা দেই হাৰি জ্বলিলে ই আমাৰ ৰেডি এতিয়া আমি খাম আৰু অলপ টাইম মাংস উলিয়াই লৈছোঁ এতিয়া আমি খাম তিনিজনে বহি আজি খালি অকণ পাতিটো বেলেগৰ লগত খাম ভাতৰ লগত নহয় বিকুৰা মুখখন দেখুৱাবা আজি ভাত কেনেকুৱা কেনেকুৱা সোৱাদ কেনেকুৱা মজা হা মজা তুমি লাইটটো এনেকৈ নাই বাৰু মুখখন বহিব লাগিব ভালনে কেনেকুৱা মজা মজা টিপ টপ বুলি কৈছে তেনেহ'লে আমি আজি পাৰ্টিটো আৰম্ভ কৰোঁ খাই আছোঁ মজা ধুনীয়া এটা এক্সপিৰিয়েঞ্চ একদম জুইৰ কাষত ডিচেম্বৰ মানিছোঁ আৰু লাষ্ট ডিচেম্বৰ বুলি সেইটো মই খাই লওঁ মালটো একো নাই তেন্তে ভিডিঅ'টো আজি ইয়াতে আমি সমাপ্ত কৰিছোঁ আকৌ কাইলৈ লগ পাম বাই বাই হেপী নিউ ইয়েৰ ইন এডভান্স হেপী নিউ ইয়েৰ এইফালে লাইটটা দেখাই দিব হেপী নিউ ইয়েৰ বাই বাই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব যিমান বাই বাই টাটা লাভ ইউ অল